নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। কেইদিনমান আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰসকলৰ 3% ডিএ তথা ডিআৰ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। আৰু এই 3% ডিএৰ যি কাৰ্যকৰী অৰ্ডাৰ সেই অৰ্ডাৰ আজি প্ৰকাশ পাইছে। আৰু এই 3% ডিএ বৃদ্ধি বা ডিআৰ বৃদ্ধি কাৰ্যকৰী কৰা হ'ব 1 জুলাই 2025 তাৰিখৰ পৰা। আপোনালোকে অক্টোবৰ মাহৰ দৰমহাৰ লগতে অক্টোবৰ মাহৰ 3% ডিএ বৃদ্ধি লাভ কৰিব। আৰু ইয়াৰ যি পূৰ্বৰ 3 মাহ অৰ্থাৎ জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ, এই 3 মাহৰ যি 3% সেয়া আপোনালোকে 3টা ইনষ্টলমেণ্টত লাভ কৰিব। জুলাই মাহৰ যি 3% এৰিয়া সেয়া আপোনালোকে লাভ কৰিব ডিচেম্বৰ মাহত। আৰু আগষ্ট মাহৰ যি 3% এৰিয়া সেয়া আপোনালোকে লাভ কৰিব 2026 চনৰ জানুৱাৰী মাহত। আৰু ছেপ্টেম্বৰ মাহৰ 3%ৰ এৰিয়া আপোনালোকে লাভ কৰিব 2026 চনৰ ফেব্ৰুৱাৰী মাহত। গতিকে আপোনালোকে জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই 3 মাহৰ যি এৰিয়া আপোনালোকে 3টা ইনষ্টলমেণ্টত লাভ কৰিব। ডিচেম্বৰ 2025 চনৰ, 26 চনৰ জানুৱাৰী আৰু 26 চনৰ ফেব্ৰুৱাৰীত আপোনালোকে 3টা ইনষ্টলমেণ্টত লাভ কৰিব। আজিলৈ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।